নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত বিশেষকৈ মই কুকুৰা পোৱালি কেনেকৈ যত্ন কৰিব লাগে তাৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ। আৰু কি দানা খুৱাব লাগে, কি ভিটামিন, কি এণ্টিবায়'টিক ব্যৱহাৰ কৰিব লাগে, মই সকলোখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ এই সৰু চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। বন্ধুসকল, ইয়াত যিকেইটা পোৱালি আপোনালোকে দেখিছে, এই পোৱালিকেইটাৰ বয়স আজি 10 দিন হৈছে। ইহঁতক মই ষ্টাৰ্টাৰ দানা আৰু খুৱাই আছোঁ। সপ্তাহত 2 দিনকৈ ভিমাইল আৰু লিকজেন পাউডাৰটো দি আছোঁ। এই পোৱালিকেইটা কোনো মেচিনত উলিওৱা পোৱালি নহয়, দুজনী কুকুৰাই উমনি লৈ উলিওৱা পোৱালি হয়। আৰু জগাৰ লগে লগে সিহঁতক মই মাকৰ পৰা এৰুৱাই দিলোঁ। এৰুৱাই 5 দিন ভালকৈ বৰ্ডিং কৰিলোঁ। বৰ্ডিং কৰাৰ পিছত অলপ মুকলি কৰি দিলোঁ আৰু তলত মই কাপোৰে পাৰি দিছোঁ। তেনেকৈ কোনো ভুচি ব্যৱহাৰ কৰা হোৱা নাই। ইয়াত ঘৰুৱা হিচাপতে কৰিছোঁ। আৰু এটা পোৱালি মোৰ কোনো অনিষ্ট হোৱা নাই। 30টা পোৱালি দুজনী কুকুৰাই উমনি লৈ উলিয়াইছিলে আৰু গোটেই 30টা পোৱালিয়ে সম্পূৰ্ণ সুস্থ আৰু সবল পোৱালি। এইটো মই প্ৰথম কৰি চাইছোঁ এনেকুৱাকৈ ঘৰত এনেইতো তেনেকৈ কুকুৰা পালন কৰিয়ে থাকোঁ, কুকুৰা থুলমূল কৰি, কিন্তু মাকৰ পৰা এৰুৱাইখিনি মই কোনোদিন ডাঙৰ কৰা নাছিলোঁ। তেনেকৈ মোৰ বিশেষ অভিজ্ঞতা নাই। মই যিমানখিনি কৰিছোঁ সিমানখিনি মই আপোনালোকক মাত্ৰ দেখাইছোঁ। আৰু কোনো অভিজ্ঞতা থকা যদি ব্যক্তিয়ে মোৰ এই ভিডিঅ'টো চায় তেনেহ'লে কমেণ্টত জনাব কি কৰিলে ভাল হ'ব, কেনেধৰণে ভাল হ'ব। আৰু নজনাসকলেও চাব পাৰে, চাই এনেধৰণে কৰি চাব পাৰে। আৰু এনেধৰণৰ কৰিলে উপকৃত হ'ব বুলি ভাবিলোঁ, কাৰণ মাকৰ লগত থাকিলে পোৱালিকেইটা কাউৰী চিলনি নতুবা ক'ৰবাৰ গাঁতত পৰি কিনি মৰি যায়, বহুত লোকচান হৈ যায়। আৰু মাকজনীও বহুদিন সিহঁতৰ লগত বন্দী হৈ থাকে। আৰু মই পোৱালিকেইটা আপোনালোকে দেখিছে বহুত সুস্থ পোৱালি হয়। ইহঁতক মই এতিয়ালৈকে ভেকচিন কৰা নাই আৰু এতিয়া নকৰোঁ। ভেকচিন নকৰাকৈ ডাঙৰ কৰি চাম বুলি ভাবিছোঁ। আৰু কিবা বেমাৰ আজাৰে লক্ষণ দেখা দিয়ে নে নিদিয়ে ভেকচিন নকৰিলে। আৰু মই মাজে মাজে আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম যে কিমান সময়ত কিমান ৱেট আহিছে। সম্পূৰ্ণখিনি ডিটেইলছ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বন্ধুসকল, ইয়াত দেখুৱাত যদি মোৰ কিবা ভুল হৈছে আপোনালোকে কমেণ্টত জনাব। আৰু কিবা জানিবলগীয়া থাকিলেও আপোনালোকে কমেণ্ট কৰিব। মই যিমানখিনি জানো মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টোৱে ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।